Hello everyone, welcome to the vlog আৰু আপোনালোকক আজি লৈ গৈ আছো আৰু এখন জাগালে মানে আমি গোটেই কেইজনে ওলাইছো আমাৰ লেডি গেংটো পুৰা ওলাইছো আৰু আমি আহি পালো ফাইনালি কাছাদলত আৰু ইয়াতে হৈ আছে কালিমাৰ পূজা আৰু এই কাছাদলৰ যেটো কালিমাৰ প্ৰতিমূৰ্তি হয় এটো আমাৰ গোৱালপাৰা ডিস্ট্ৰিক্টত সাগে সকলোতকৈ ওখ প্ৰতিমা আৰু যদি কৰবাত আছে নাজানো মই দেখাও নাই শুনাও নাই আৰু আমি ভৰি চৰি ধুই ললো পূজাৰ সামগ্ৰী কিনি লৈ ললো আৰু আমি এতিয়া গৈ আছো পূজা দিবলে আৰু একদম আমাৰ দুধনৈৰ পৰা গৈ মানে দৰংগি যিখন আমাৰ গোটেই এছিয়াৰ ভিতৰত সৰ্ববৃহৎ কলৰ যিখন বজাৰ সেই বজাৰৰ নাপাওতে যিখন কাছাদলৰ একদম নেশনেল হাইৱেতে আছে মা কালীৰ প্ৰতিমূৰ্তিটো আৰু ইয়াতে প্ৰতি বছৰে পূজা কৰা হয় আৰু আমাৰ লিটিল ব্লগাৰেও কিছুমান দৃশ্যাংশ লৈছিলে সেইখিনিও মই এড কৰি দিলোঁ আৰু এয়া ৰীনা আৰু মই পূজা দিলোঁ দুইটাই তাৰপিছত এয়া আমাৰ পিচকুৱে ধুনীয়াকৈ ড্ৰেছটো দেখুৱাই আছে আচলতে পূজা মানে সেয়া কৰা হয় মাৰ আগত আৰু ধূপ আৰু চাকি জ্বলোৱা হয় অলপমান সন্মুখতে কাৰণ বহুতখিনি ভিৰ ভাৰ হয় আৰু সেনেকৈ এটা নিয়ম বান্ধি দিছে সেইকাৰণে আমিও নিয়মটো মানি চাকিখিনি কোনোমতে জ্বলালোঁ ইমান বতাহ দিছিলে বাৰে বাৰে চাকি গছি মানে নুমাই গৈছে তথাপিও কেনিবাকৈ জ্বলাই ল'লোঁ তাৰপিছত ইফালে পূজা চূজা কৰা হৈ গ'ল আৰু আপোনালোককো এনেকৈ মূৰ্তিটো দেখাই দি আছোঁ মানে আমাৰ লিটিল ব্লগাৰক থেংকছ তাই এইখিনি ভিডিঅ' কৰিছিলে এইখিনি ক্লিপছ লৈছিলে তাৰপিছত এইফালে মানুহ আহি আছে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ গোটেই মানে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ বহুত জাগাৰ পৰা মানুহ আহি ইয়াতে আৰু চাগে বেলেগ ডিষ্ট্ৰিক্টৰ পৰাও আহে এনেকুৱা মানুহ যিখিনি মানুহে জানে তাৰপিছত আৰু আমি গোটেইকেইজনীয়ে চেলফি ল'লোঁ এইটোতো আৰু মেণ্ডেটৰী আমাৰ মাও গৈছিলে আমাৰ লগত তাৰপিছত পূজা দিয়া হোৱাৰ পিছত আমি প্ৰসাদ খাবৰ কাৰণে অলপমান দূৰত গ'লোঁ কাৰণ প্ৰসাদ বিতৰণ বেলেগ ফালে কৰি আছিলে আৰু মানুহখিনিয়ে বহি প্ৰসাদ খোৱাৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে আৰু আমিও মানে প্ৰসাদখিনি ল'ব যোৱাৰ আগতে মই মানে এনেই ভিডিঅ' অলপ বনাইছোঁ আৰু বাহিৰখিনি মানে কেনেকুৱা এইখিনি সন্মুখৰ পৰা কেনেকুৱা সেইখিনি ভিডিঅ' লৈছোঁ একদম ৰাস্তাৰ কাষতে হয় মানে নেশ্যনেল হাইৱেতে হয় আৰু এইফালে প্ৰসাদ বিতৰণ কৰি আছে আৰু আমিও প্ৰসাদ লৈ ল'লোঁ আৰু প্ৰসাদ লোৱাৰ পিছত আমি আহি আৰামত ধুনীয়াকৈ বহি গোটেইকেইজনীয়া প্ৰসাদ খাই আছোঁ কল বুট মাহ এনেকৈ প্ৰসাদত দিছিলে তাৰপিছত ইফালে মানুহখিনি বহি আছে আমি অলপমান সময় মানে প্ৰসাদ খাই তাতে অলপ ৰেষ্ট লোৱাৰ নিচিনাকৈ বহিলোঁ কাৰণ ৰাতিপুৱা বহুত দৌৰা দৌৰিকৈ গৈছিলোঁ তাৰপিছত আৰু এইকেইটা মানে একদম মেলাত যাবই কাৰণ পূজাত গ'লেতো আৰু মেলাত যাবই লাগিব মেলাখন অলপমান দূৰত হৈছিলে আমি মানে মা আৰু মই অলপ কৈ আছিলোঁ বতৰো বেয়া ধূলি চুলি নাযাওঁ দে মেলাত কিন্তু এইকেইটা বোলে যাবই নহ'লে নহয় সেইকাৰণে গোটেইকেইজনী গ'লোঁ আৰু তাৰপিছত এয়া দেখুৱাইছোঁ আপোনালোকক জুমকা বেগ মানে যিখিনি বস্তু থাকে মেলাত গোটেইখিনি মানে মেলাৰ বস্তুখিনি আছে কিন্তু মানে দামবিলাক বেছি আৰু বস্তুখিনি অলপ অৰ্ডিনাৰী সেইকাৰণে আমি একো এটা বস্তু নল'লোঁ আৰু আমাৰ পিচকুৱে মানে একদম বেগ লোৱাৰ কাৰণে মাথা গৰম কৰি দিছিলে কিন্তু তাইৰ অলৰেডি বহুতকেইখন বেগ আছে সেইকাৰণে আমি তাইকো একো নিদিলোঁ কিন্তু আমি ক'লোঁ যে আমি কিবা কিবি খাম মিঠাই চিঠাই ল'ম তো তাৰপিছত আমি মিঠাই দোকানৰ ফালে গ'লোঁ আৰু আমি আমেটি কিবা কিবি কাটা নিমকি এনেকৈ কিবা কিবি ল'লোঁ আৰু তাৰপিছত আহি গ'লোঁ আমি কুঁহিয়াৰৰ ৰস খাবলৈ এয়া কি ধুনীয়া আজিকালি মানে মেচিনত কুঁহিয়াৰৰ ৰস উলিয়াই কোনো মানে মেচিনটো মানে বেলেগ ধৰণৰ আৰু চুইচ টিপি দিলেও হয় এনেকুৱা হৈ গৈছে আজিকালি চব বস্তু ইফালেদি কুঁহিয়াৰ ভৰাই আছে ইফালে ৰস ওলাই আছে আৰু আমি কুঁহিয়াৰ ৰস চব খাই ঘৰলৈ আহি গ'লোঁ থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ বাই বাই